Hello everyone, welcome back to my another mini vlog. মই যেহেতু ডিব্ৰুগড় আহিলো সেইবাবে মোৰ মানে এইকেইদিন বহুত দৌৰা-দৌৰি হৈ আছিল আৰু তাৰ বাবে মই বাকি থকা ভিডিও কেইটা আপলোড দিব পৰা নাই। এইটো হৈছে গণেশ খুৰা কইনা আনিব যোৱা ভিডিওৰ সেকেন্ড পাৰ্ট। কইনা ঘৰ যেহেতু অলপ ভিৰ বেছি হ'ব সেইবাবে চাহৰ যোগাৰ আমাৰ বাবে কইনা ঘৰৰ চিনাকি ঘৰ এখনত কৰাই দিছে। কইনা ঘৰ পোৱাৰ দুখনমান আগতে পায় তেওঁলোকৰ ঘৰ। এইজন হৈছে আকৌ আমাৰ দৰা খুৰা। চাহটা খাই মেলি এতিয়া আমি কইনা ঘৰলৈ বুলি আহিলো। বেছি দূৰ নহয় বাৰু, তথাপি আমি গাড়ীতে আহিলো আৰু। যেহেতু গণেশ খুৰা নিজৰ মা দেউতা নাই সেইবাবে নিয়মবোৰ কৰিছে তেওঁৰ দাদাক আৰু বৌয়েকে। কইনা ঘৰৰ নিয়মবোৰ কৰি মেলি উঠি আমাক ভিতৰলৈ বহিবলৈ মাতিলে। বহি অলপ ৰেষ্ট লৈছিলোহে আমাক ভাত খাবলৈ মাতি দিলে। আমাৰ যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ভোক লাগি গৈছে সেইবাবে আমি চিধা ভাত খাবলৈ বহিলো কইনা ঘৰত। আইটেমো কিন্তু কইনা ঘৰত বহুত কেইটাই দিছে। আমি খাই মেলি আহালৈকে এয়া বিয়াৰ নীতি নিয়মবোৰ ষ্টাৰ্ট হৈয়ে গ'ল। দৰা কইনা ধুনীয়াকে মণ্ডপত বহি আছে। বিয়া শেষ হওঁতে প্ৰায় 7টা মানেই বাজি গ'ল আৰু এইটো মমেণ্ট দেখিলে যে বহুত বেছি বেয়া লাগি যায়। নিজৰ ঘৰটো এৰি বেলেগৰ ঘৰলৈ যোৱাটো ছোৱালী এজনীৰ বাবে কম ডাঙৰ কথা নে। বাৰু কইনা গাড়ীত উঠাৰ লগে লগে আমিও বাছত উঠি দিলো চবেই। গাড়ী ষ্টাৰ্ট হোৱাৰ লগে লগে সকলোৱে বেয়া ডান্স কৰাত লাগি গ'ল।